वेलकाम बैक टू माय चैनल गुड इवनिंग राइज जीतु इतना बेली डुबा समय देखिसे बेली मार जाबल होइसे और मैं आसो इतना बर्तमान आमार घर पिछफाले एखन नदी जीतु रंगाजा नदी पारत कारण आज आमार एटा डांगर पूजा आछे आमार मिसिं सम्प्रदाय आमार गाँवखনৰ বাবে गाँवखনৰ उन्नतिर বাবে जीतु कय आमार डबुर पूजा और आन एटा नाम केঁচা पूजा বুলি কোৱা হয় और बर्तमान मैं इतना पूजास्थलीले आइছোঁ য'ত आमार गोटे राइजসকল আছে और जीतु मैं बहुत दिन मोर भिडिओ एक आपलोड কৰিব পৰা নাছিলো मोर भंटी विवाहर বাবে मैं बिजी आছিলোঁ सो आज फ्री हलो भाविলোঁ राइजर বাবে এটা নতুন ভিডিও আপলোড কৰোঁ सो आहक चाइ जाওক आमार मिसिं राइजসকলে आमार गाँवर जीतु समाजे केनेके आमार डबुर पूजा पालन करे। प्रथमते देखिब पाइसे जीतु या आपং आमार गोटे राइजर बारे जीतु आपং चाकी आछे गाँवरे दादाहते जीतु एतु उत्सवर आमार उत्सवर बारे एटा गोटा गाहरी किना হয় गाहरीটো आनी नदीर पारते जीतु जीव बध करि पेला इयाते पुरा मेला करि खुआ হয় किन्तु अकल पुरा बुली নহয় आपनार इयात बयलो देखिसे एतु जीतु बयल करि आछे इयात मा मसला बुली कबले अकल निमख आरु जलकियाहे आछे ইয়াত কোনো ধৰণৰ মানে মছলা ব্যৱহাৰ কৰা নহয় এটো পূজাত মছলা হক তেল হক আৰু এফালে যেহেতু গাহৰিটো কাটি আছে কমপ্লিট হোৱা নাই বৰ্তমান কটা এটো এটা বেলেগ আইটেম যেহেতু গাহৰিখিনি পুৰা আছে পুৰি পেলাই ইয়াত যেহেতু জলকীয়া গুড়ি আৰু নিমখ দি পেলাই সবৰ প্ৰত্যেকৰ বাবে 5 পিচ কৈ ভাগ কৰা হ'ব যেহেতু খাদ্য এটা ৰেডি হৈছে যোনটো মাংস বইল কৰিছিলে কেৰাহীত এটো হৈ গ'ল আৰু পুৰা মাংসবোৰ এটা ভাগ কৰা হ'ব প্ৰত্যেকৰ ভাগত 4 পিচ 5 পিচ কৈ সব অলপ চাই গৈ থাকক লৈ যাও খাবলৈ যেহেতু পিছত কমকৈ পাব পাৰো ভাগ বলাই গৈ থাক আই চেনি খাই এনে কেলা সমূহ ৰাইজ গৈ আছো পথাৰৰ ফালে যেহেতু পথাৰতে বহি খাদ্য ভোজন কৰা হ'ব ইয়া আমাৰ মিচিং সমাজ যেহেতু জিনো পূজাটো কিন্তু বহুত ডাঙৰ আমাৰ গাঁৱৰ বেমাৰ আজাৰৰ কাৰণে গাঁও উন্নতৰ কাৰণেও পথাৰ হয় সমূহ ৰাইজ বহি আছে যেহেতু অলপ পিছত প্ৰসাদ বিতৰণ কৰা হ'ব আৰু মই ছাৰ বলক বহক প্ৰসাদ মানে যেহেতু গাহৰি মাংস তাত বইলো আছে পুৰাও আছে এইটো আমাৰ যেহেতু ট্ৰাইবেলৰ প্ৰসাদ বুলি ক'ব পাৰি তাৰ লগত আপং আছে সবলা আগলৈকে চাই গৈ থাকক যেহেতু বল গাহৰিটো আগবঢ়াইছে ৰাইজৰ বাবে এয়া দেখিছে পাতত যেহেতু তৰা পাত এক কাম বুলি কয় এক কামৰ ওপৰত দিয়া আছে যেহেতু বইল গাহৰি তাৰ পিছত দিয়া হ'ব যেহেতু পুৰা গাহৰি আমি যেহেতু পুৰিছিলোঁ দেখিছিলে আপোনালোকে সবলোক চাই থকা আজি আমাৰ পূজাটো কিদৰে পালন কৰি আছে বা আমাৰ পূজাটো কিদৰে পালন কৰা হয় ইয়া দেখিছে ভাগ বিতৰণ চলি আছে আপং বিলাইছে বইল মাংস বইল বিলাইছে আৰু পুৰা মাংস বিলাই গাহৰি পুৰা বিলাই আছে যেহেতু আমি ডবুৰ উৎসৱ পালন কৰি আছো ডবুৰ পূজা ইয়া দেখিছে বৰ্তমান এতিয়া আমাৰ আপোনাক দেখিছে ইয়া গাহৰি মাংস পুৰুৱা যেহেতু পুৰা হয় এইটো চাই থাকক অন্তিমলৈকে যেহেতু পূজা এতিয়া সামৰণি মাৰিবলৈ হ'ল কিন্তু লাষ্ট এটা ভোজন আছে মিছ এটা চুপ আছে এইটো যেহেতু মৃত্যু পালাং ইয়াত দেখিছে গাহৰি মাথা বইল কৰিছিলোঁ তো এইটো খাই পেলাই সবে এতিয়া বিদায় ল'ম ঘৰৰ ফালে চাই থাকক মোৰ ভিডিঅ' যেহেতু মৃত্যু পালন কেৰাহীত দেখিছে ৰাইজৰ ফালে লৈ গৈ আছে, চবকে অকণ অকণ বিতৰণ কৰা হ'ব।
যিহেতু এইটো চুপটো খালে বোলে ইয়াৰ জোল খালে বোলে গাৰ বিষ মাৰা যায়। চ' বলক ময়ো অকণ খাই চাওঁ, আপোনালোকে চাই থাকক। পূজাস্থলী এতিয়াও খতম হোৱা নাই, যিহেতু এতিয়াও অন্তিম সময়। বৰ্তমান যিহেতু ছাগলীয়ে হয় চৰি, যিহেতু গাহৰি মৃত্যুত চুপটো জোলটো খাই খাই চবেই ঘৰৰ ফালে বিদায় ল'ম। যিহেতু আন্ধাৰ হ'ল, আপোনালোকক ক্লিয়াৰলি দেখাব পৰা নাই। গোটেই ৰাইজ আমাৰ সমাজখন বৰ্তমান এতিয়া পথাৰতে আছোঁ। চ' এই পূজা সম্পন্ন হোৱাৰ পিছত কিন্তু আজি আমাৰ গাঁৱৰ মানুহ কোনো গাঁৱলৈ যাব নাপায়, আৰু বেলেগ গাঁৱৰ মানুহ আমাৰ গাঁৱত মানে প্ৰৱেশ নিষেধ। যদি প্ৰৱেশ কৰে যিহেতু তেওঁলোকে জৰিমনা ভৰিব লাগিব। তাৰ বাবে আমাৰ গাঁৱৰ দুইমুখা আমি গেট প্ৰদান কৰিম, মানে আমি নিজেই পহৰা দি থাকিম। বেলেগ গাঁৱৰ মানুহ কোনোবা সোমাই যায় নেকি, যদিও সোমাই তেওঁলোকে ফাইন ভৰিব লাগিব ইয়াত জৰিমনা। চ' এয়া আছিল আমাৰ ডবুৰ পূজা। চ' আকৌ পুনৰ উভতি আহিম আপোনালোকৰ আগলৈ মই আন এটা ভিডিঅ'লৈ। চ' আজিৰ কাৰণে গুড বাই।